মোৰ আইক নঙঠা নকৰিবা। তুমিতো জানা বন্ধু, বৰ ধুনীয়াজনী আছিল মোৰ আই। পাত মেজাং কৰি বুটা বচা হিংসাপ, গুণাৰ মীনা কৰা ৰঙা নীলা আঁচলৰ কোমল ৰিহাৰে উচ্চল বুকু আইৰ মেৰাই ধৰা, সৰু গাঁঠি ঢাকি কঁকালত পৰা গাড়ী দিয়া মেখেলাৰে মোৰ আই সোণত শুৱগা চৰা। দুহাতত জেতুকাৰ বোল ৰঙা ৰঙা, দু উঠত বৰহম থুৰিৰ ৰং কোলা কোলা, সেন্দুৰৰ ৰঙা ফুট কপাল শুৱাই, ঘিলা কলদিলীয়া খোপা কেশৰ সজাই, আৰু মন নুমলি জীয়ৰী মোৰ আই মাতৃ ভাৰতৰ। বেদ বেদান্ত কৌটি দেৱতা পুষ্পাৰ্ঘ নৱৰসসাৰ, মহাকাব্য ৰামায়ণ মহাভাৰতৰ, কৃষ্ণদেৱ শ্ৰীমন্ত শংকৰৰ, ইয়াৰেই মন্থিত গ্ৰন্থিত আইৰ মোৰ মন জ্যোতিৰূপা আধ্যাত্মবাদৰ। কিন্তু এতিয়া দেখিছা বন্ধু, কবিয়ে কবিতা লিখে, গীতিকাৰে গীত ৰচে, সংগীততো ৰূপৰস আন কাৰোবাৰ। উপেক্ষিতা আই মোৰ শক্তিমন্ত নিজ সন্তানৰ। মেজাং কৰি হিংসাপ বুকু ঢকা ৰিহাৰ আচল টানি, বৰচুৰীয়াও দেখো ভীষ্মৰূপ ধৰি দ্ৰৌপদী আইক মোৰ নঙঠা কৰে। সিহঁতক কোৱা বন্ধু, এবাৰ দুবাৰ নহয়, ঐতিহ্যমণ্ডিতা শতৰূপা আইৰ কথা শতবাৰ কৈ যোৱা। আই মোৰ নঙঠা হলে আমিবোৰো হ'ম যে নঙঠা। সেয়া যে জন্মদাত্ৰী আই আমাৰ, জীৱনৰ মৰণৰ চিৰ চেনেহৰ পুত্ৰৰ শক্তি ভক্তি অভিলাষী আই আমাৰ অনন্তকালৰ। শত্ৰু নিধনৰ আনন্দ। হঠাৎ বন্দুক ফুটাৰ শব্দ, অসময়ত কিন্তু কাৰ বন্দুকৰ শব্দ? মোৰ শত্ৰুপক্ষৰ নে মিত্ৰপক্ষৰ? মিত্ৰপক্ষৰ হলেতো আনন্দৰ কথা, মোৰ শত্ৰু নিধন হল। কিন্তু যদি শত্ৰুপক্ষৰ, মোৰ মিত্ৰপক্ষৰ কোনোবা মৰিল নিশ্চয়, তেতিয়া যে মোৰ বৰ ক্ষতি হৈ যাব। আচল সংবাদটো কি জানিব পৰা হলে, নিজ চকুৰে এবাৰ চাব পৰা হলে, বাটলৈ ওলাবলৈও ভয়। জানোচা শত্ৰুৰ মুখামুখি হওঁ, এতিয়া যে গভীৰ ৰাতি, কাল ৰাত্ৰি, এতিয়া মানুহ হিংস্ৰ হোৱাৰ পৰ, মুখাবোৰ খুলি আদিম হোৱাৰ পৰ। আপোন বোলা সূৰ্যই নিজেই নাজানে, মানুহৰ দেশখন যে এতিয়া অহৰ্নিশে আন্ধাৰ। তথাপিও মোৰ চাতুৰ্য যুগ বিখ্যা, মোৰ অত্যাধুনিক গঢ়িত ব্যক্তিত্বৰ বলত ক্ষণিকৰ পিছতেই ঈপ্সিত সংবাদটো মই পাই গলো। বন্দুকৰ গুলীত মৃত্যু হল মোৰ আজীৱন শত্ৰু, যাক সিদিনা যে মই গুলিয়াই মাৰিছো, তাৰেই প্ৰিয়তমা ভাৰ্যাজনী আৰু তাইৰ স্তনপান কৰি থকা সন্তানটো। মই এতিয়া নিষ্কণ্টক, বিপদমুক্ত। মোৰ স্বাচ্ছন্দ্যতা এতিয়া অপ্ৰতিৰোধ, মোৰ শত্ৰু নিধন। কিন্তু অপ্ৰতিৰোধ স্বাচ্ছন্দ্যতাত মই এতিয়া নিষ্কণ্টক নহওঁ। মই আজি উন্মাদ নিসংগ। ওখ ওখ দেৱালৰ চাৰিসীমাই আজি মোৰ অবাঞ্ছিত পৃথিৱীখন। আকাশত আপোন বোলা সূৰ্যটোৱেই আজি মোৰ একমাত্ৰ সংগী। মই প্ৰজন্ম আধুনিক যুগৰ। মই আধুনিক যুগৰ মানুহ। বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আছে মোৰ নামৰ লগত। মই কম্পিউটাৰ চলাব জানো। কম্পিউটাৰ গেম, ইণ্টাৰনেট, ফেচবুক, হোৱাটছআপ
এইবোৰত পাকৈতময়। দামী দামী মোবাইলত দূৰ দূৰণিৰ সৈতে বাৰ্তালাপ কৰোঁ, SMS দিওঁ। প্ৰিপেইড কাৰ্ডত টক টাইম পাওঁ 45 টকা। বাইক আছে মোৰ, গাড়ীও আছে। এৰিষ্ট্ৰকেচি বজাই গৰম পানীও পিওঁ এপেক দুপেক। সন্ধ্যা পুৱা দুপৰ সপোন পিয়াসী মই প্ৰজন্ম আধুনিক যুগৰ। আৰু ধন, চাকৰিৰ ধন, বাহিৰা পইচাহে মোৰ আচল ইনকাম। ফাইল বাগৰিলেই আহে লমালমে ধন মোৰ নদন বদন। ৰেষ্টুৰাত খাওঁ মই চাইনিজ ডিছ, দোচা, ইডলি, চাউথ ইণ্ডিয়ান। সৰুতে গাঁৱত খোৱা টেকেলি পিঠা যেন। কেতিয়াবা গাঁৱলৈ গ'লে আজিও মায়ে যাচে ঔটেঙা, মাটি দাইল, কাৱৈ গৰৈ মাছ, লাই লফা শাকেৰে সিজোৱা, কৰাই গুৰি, পিঠাগুৰি, পকা কঁঠালৰ ফুটেৰে সনা, লগত শুকান ৰুটি, চেলেকা চাহৰ জুতি। খাব যে নোৱাৰো মই একেবাৰে, কিবা যেন দুখীয়া দুখীয়া ভাৱে মনবোৰ সৰু হৈ পৰে। চহৰৰ মোৰ ওচৰৰ ভোগমনটোৱে আকৌ আজিও সেইবোৰ গাঁৱলীয়া খাদ্যকে জুতি লগা বস্তু বুলি ভাবে। আৰু তাকে খাই খাই কীৰ্তনৰ পদ আওৰাই ঘৰে ঘৰে কাম কৰি ফুৰে। মোক যেতিয়া ব্লাড প্ৰেছাৰ, চুগাৰে আমনি কৰে, ইউৰিক এচিড বাঢ়ি গাঁঠিবোৰ মোৰ বিষাব ধৰে, কলেষ্টৰেল বাঢ়ি গৈ কলিজাই ধপ ধপ কৰে, লগে লগে এয়াৰত টিকট লওঁ। ভোগমন কাইটিকো জীৱন সাৰথি কৰি চেন্নাই, দিল্লীলৈ চেকআপত যাওঁ। বেচেৰা ভোগমন, মোৰ জহতে সিও যে কিমান ভাগ্যৱান। দিল্লী, মুম্বাই বহুবাৰ কৰিছে ভ্ৰমণ। ভোগমনৰ আকৌ লুধুৰ পুদুৰ চেহেৰা, ৰোগ ব্যাধি একো নাই। ভোগমনৰ অবিহনে মই আজি বৰ নিৰুপায়, ললোহেঁতেন পৃথিৱীৰ পৰা বহু দিনৰ আগতেই বিদায়। সূৰ্য উঠা দেশ মোৰ। হেৰা বন্ধু, কোন তোমালোকৰ পৰিচয়? তুমি গীত গোৱা, মানে গায়ক তুমি। আৰু তুমি কবিতা লিখা, গীতো ৰচা, মানে সাহিত্যিক কলাকাৰ তুমি। আৰু তুমি সুৰকাৰ, তুমি বাদ্যশিল্পী, সংগীতজ্ঞ। বৰ সুন্দৰ দেশৰ ধৰণী তোমালোক লগ পাই ধন্যময়। আমি অসমীয়া নহওঁ দুখীয়া, বেজবৰুৱা, তোমাৰ কথা সোণসেৰীয়া। কিন্তু বন্ধুহঁত, অনুসন্ধিত সুদৃষ্টিৰে সূৰ্যাস্তৰ দিশে চাই আছা যে? কিবা বিচাৰিছা? কি? ৰূপ, নিৰস, গন্ধ নে কাৰোবাৰ প্ৰেমৰ স্পৰ্শ? ধনব ৰতনীৰ প্ৰেমৰ পৰশ থকা ঘামৰ গোন্ধ পাইছো তোমালোকৰ দেহত। স্বৰ্গদেউৰ বৰ অসমৰ বৰ কাপোৰ তোমালোকৰ আইতাৰ পেৰাৰ জাপত। গংগা গোদাবৰী বৰ লুইতৰ কুলুকুলু, নালন্দা সুন্দৰী দিয়া বৰদোৱা বৰপেটা, মাজুলীৰ মন্ত্ৰ পুত প্ৰতিধ্বনি তোমালোকৰ সকলোৰে দেহৰ উঠা নমাত। বন্ধু মোৰ, সূৰ্যটো উদয়ৰ দিশে এবাৰ চোৱাচোন। মানুহৰ দেশ এই দেশ তোমালোকৰ। প্ৰতিক্ষণ পশ্চিমলৈ দিক দি থাকিলে ভৰিৰ তলুৱাৰ মাটিতে হেৰাই যাবা তোমালোক। অশোক, ভাস্কৰ, চৌকাফা, শিৱাজী, আকবৰ, নৰনাৰায়ণ, চিলাৰায়, দেৱান, বাসুদেৱায় নমঃ, বুদ্ধং শৰণং গচ্ছামি। কিন্তু মনত ৰাখিবা লাচিতৰ তৰোৱালৰ চিকমিকনি। হাতত দাকুৰ হাতুৰি লৈ এবাৰ খান্দি চোৱা তোমাৰ দেশৰ মাটি। ডাৱৰক চিঞৰি এবাৰ খোজা কলা চপৰাত সোণৰ গুটি। দিক দি অস্তমিত সূৰ্যৰ দিশেৰে
নাচাবা বন্ধু, কাৰণ সেই দিশেৰে বন্ধা আলি আছে আৰু আছে সুৰংগ থকা পাহাৰ, মিৰ্জাফৰ সোমাই অহাৰ। আকৌ এখন হেমকোষ ৰচনা নহয়। এন্ধাৰৰ প্ৰচণ্ড গোজৰণিত উচপ খাই উঠিল নাহৰৰ কোমল পাতত লৈ থকা জুৰীয়া কপৌশাল। এটি শান্তিৰ বতৰালৈ মানুহৰ ঘৰে ঘৰে যাবলৈ সাজু হৈছিল কপৌজোৰা। হঠাৎ যেন আহত হল এটি কুলু কুলু নিজৰাৰ ধ্বনি। অবাঞ্ছিত ফেঁচাৰ নিউ নিউ শব্দত স্বৰগমৰ ছন্দপতন। বেসুৰীয়া গীতৰ আৰ্তৰাৱত কৰ্ণকুহৰত জাগ্ৰত হল পাঞ্চজন্য শংখ নিনাদ। শুকুলা ডাৱৰৰ বুকুৰ পৰা ভূমিষ্ঠ হোৱা এটি বহাগৰ বতৰাই সকলোকে সোঁৱৰাই দিলে, যুদ্ধৰ বাবে সাজু হোৱা বন্ধু, যুদ্ধৰ বাবে সাজু হোৱা। কঁকালত টঙালি বান্ধি বিহুগীতৰ সুৰ ছন্দ লয়ত ঢালি দিয়া সৈনিকৰ উদাত্ত আৰাও। ঢোল খোল বৰ কাঁহৰ চেৱত যুক্ত কৰা ৰণধ্বনিৰ কদম কদম ছন্দ। বন্ধ দুৱাৰ খুলি ৰাজআলিলৈ ওলাই আহা, ওলাই আহা। নাহৰৰ কোমল পাতত থকা শান্তিৰ কপৌশালক বিচাৰি আৰম্ভ কৰা অনুসন্ধিৎসু যাত্ৰা। এন্ধাৰৰ প্ৰচণ্ড গোজৰণি বুলি দুৱাৰ বন্ধ ঘৰত সোমাই থাকিলে এদিন তোমাৰ মুখেৰে নিগৰিত হব এটি অবুজ শব্দ, এটি অবুজ ভাষা, যাক বুজিবৰ বাবে কোনোদিন হয়তো ৰচিত নহব আকৌ এখন হেমকোষ।